বাবা টাকা এই যে মহারারে বান্ধব কৃষ্ণ নমস্কাৰ মই ফকন আপোনালোকে চাই আছে ফকন ভাইন চেনেল আৰু আপোনালোকৰ নেতা নতুন ব্লগলৈ স্বাগতম দিছোঁ আজি একদম পুৰা ধামাকাদাৰ হ'ব একদম পুৰা ধামাকাদাৰ কাৰণ আজি আৰু এখন বিয়া লৈ আহিছোঁ মই মোৰ বহুত মানে 3-4টামান ভিডিঅ' বিয়া ভিডিঅ' গ'ল তেনেকৈ বিয়া ভিডিঅ' দিছোঁ আৰু আজি আমাৰ গাঁৱত আৰু এখন বিয়া আছে বিয়াৰ ভিডিঅ' দিম বুলি ভাবিছোঁ কাৰণ এইখন বিয়া অকণমান বেলেগ মানে মানুহজন মানে সত্ৰত আছিলে এতিয়া সত্ৰৰ পৰা ওলাই মানে বিয়া পাতিছে সেয়া কিবা কিবি আছে আৰু বিয়াটো বিয়া মানে দৰা বিয়া দৰাৰ লগত গম পায় দৰা বিয়া মানে দৰাৰ লগত আমি জানি আৰু দৰাৰ লগত যোৱা ভিডিঅ' আপোনালোকক দুখন আৰু দৰাৰ লগত যাম আমি এনজয় কৰিম আৰু আমাৰ গাঁওখন অকণমান হ'লেও বহুত বেলেগ মানে কিছুমান ক্ষেত্ৰত মানে বহুত মানে হেৰি হৈ যায় মানে এনেই ইমান হেৰি নহয় মানে কি বুলি বুজাম আপোনালোকক বহুত মানে কিছুমান ক্ষেত্ৰত মানে এতিয়া দৰাৰ লগত যাব এতিয়া কিছুমান মানুহ কিছুমান দৰাৰ লগত যায় গৈ ভাল নাপায় কিছুমান মানে দৰাৰ লগত গৈ ভাল নাপায় কিছুমানে মদ চদ খাই উৎপাত কৰে যে সেইবোৰ কাৰণে কিছুমানে নাযায় আমাৰ গাঁৱত সিমান সেইবোৰ নাই মানে এতিয়া আমাৰ গাঁৱত কি হয় নাজানো আগতে মানে দৰাৰ লগত গ'লে 100-200 সিমান মানুহ হৈ যায় আপোনালোকে বিশ্বাস কৰে নকৰে আপোনালোকৰ কথা আৰু আজি যদি দৰাৰ লগত যাওঁ নিশ্চয় মানুহবোৰ দেখুৱাবলৈ চেষ্টা কৰি কিমান মানুহ যাব আৰু কমচে কম খাটাং নিশ্চয় আপোনালোকৰ 100 ওপৰ যাব ইয়াৰ পৰা দৰাৰ লগত আৰু এনেকৈ আপোনালোকৰ দুখন দৰা বিয়া কইনা দৰাৰ লগত যাওঁতে সেয়া কইনা বিয়াত দুখন আৰু যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব আৰু নতুনকৈ অহা মানুহবোৰ আপোনালোকৰ পষ্ট একদম কৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে মানে মই নতুন ভিডিঅ' দিলে আপোনালোকে পাই থাকিব আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো কি হয় নাজানো আৰু এটা কথা ক'বলৈ থাকে বিয়াৰ পিছদিনা মানে এখন বিহু মানে ক'ৰবাৰ আনিব হেনো বিহু ক'ৰবাৰ আনিব ইমান ঠিক মানে গম পোৱা নাই মই মানে বিয়াৰ পিছদিনা মানে এইবোৰ দৰাৰ লগত যোৱা অনুভৱ খানা গোটাই সেইদিনা হেৰি কৰিছে তাৰপিছত কি হয় নাজানো বিহু ক'ৰবাৰ আনিছে বিহু মানে ফাংচন টাইপৰ হ'ব আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো যেতিয়া চাই ভাল পায় লাইক কৰিব আৰু বলক দেই ভিডিঅ'টো মানে চাই ভাল লাগিবই কাৰণ আজি বিয়া আৰু বিয়াত কেনেকুৱাকৈ মস্তি টাইম মস্তি ধৰিছে দেই বাবা টাকা এই যে মহারারে বান্ধব কৃষ্ণ কলিৰে কালতে কি দিন আহিলে ডিঙিৰতে তুলেকে নাৰ মোৰ লাগিলে তোমাৰ দৰাৰ লগত যাবলৈ ৰেডি হৈ দেখিছে পাৰ্টি ৰাতিকানে ইমান ধৰিব পৰা নাই দেখিছে আৰু খানা ইয়াতো জুই খানা দিছিলে আৰু কইনা ঘৰত কি খানা দিয়ে গম নাপাওঁ আৰু ইয়াৰ খানা আপোনালোকক দেখুৱালৈ দিছোঁ কেনেকুৱা মজা খানা দৰাৰ লগত যাবলৈ ৰেডি হৈ গ'লোঁ আৰু ইয়াৰ পিছত দৰাৰ লগত যাম আৰু আপোনালোকক দেখুৱাই থাকিম
আৰু খানাটোতো ধুনীয়া দিলে আৰু দৰাৰ লগত চোৱাৰ লগত গৈ টোপনি খতি উঠিছোঁ 10টা বজাত উঠি মেলি এতিয়া আজি আকৌ তাত বিয়া ঘৰত ফাংচন আছে ফাংচন চামগৈ আৰু ক'ৰ পৰা আনে কিবা কিবি কি হয় নাজানো কি হয় নহয় নাজানো এইবোৰ আৰু যাম আজিও টোপনি খতিও হ'ব পাৰে ঠিক নাই কিমান দেৰি হয় আৰু ভাত খাবলৈও মাতিছে মানে দৰাৰ লগত যোৱাবোৰক মাতিছে যে সেইকাৰণে আজি সিহঁতৰ ঘৰৰ ল'ৰা দুটাই মাতি থৈ আহিলেগৈ আমি এতিয়া যাম অকণমান পিছত আৰু অকণমান পিছত মানে গধূলি সময়ত যাম 7টা মানত মাতিছে যাম আৰু গৈ কি হয় নাজানো ক'ৰ পৰা বিহু আহিব বুলি কৈছে বিহু চামগৈ আৰু তাৰপিছত ভিডিঅ'টো সামৰণি মাৰিম যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব লাইক আৰু নতুন অহা মানুহবোৰে ছাবস্ক্ৰাইব কৰি লওক ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো চাই থাকক মই এতিয়া মানে আকৌ বিয়া ঘৰলৈ যাম